কি কৰিলি তই? মোৰ এটাই মোবাইল আছিলে। এইটো লোৱা মা, আজিতো মাদাৰ ডে, সেইকাৰণে তোমাৰ বাবে এটা নতুন মোবাইল লৈ আহিলোঁ। এইটোতো বহুত দামী ফোন। পাৰিম জানো মই চলাবলৈ? পাৰিবা। মোক শিকাই দিবিনে? তেনেহ'লে শিকাই দে। আৰে মা, মই এতিয়া অফিচত যাব লাগে। তোমাক যদি মই এতিয়া শিকাই থাকোঁ মোৰ লেট হৈ যাব। মই ঘূৰি আহি তোমাক শিকাই দিম, হ'ব? হ'ব। মই যাওঁ এতিয়া। বাকী হেপী মাদাৰ ডে। থেংক ইউ, যোৱা এতিয়া। বেটা আহিলি? আহিলোঁ। ইয়াত বহিয়া। মোৰ এতিয়া বৰ ভাগৰ লাগিছে মা, মই পাছতে কথা পাতিম। নাই, তোক মোবাইল শিকাবলৈ মতা নাই নহয়। এনে বহিচোন ইয়াত অকণমান। তুমি বহা, মই আহি আছোঁ। বেটা, মোবাইলত ৰিচাৰ্জ নাই, ৰিচাৰ্জটো কৰি দে আৰু লগতে মোক মোবাইলটো শিকায়ো দে। চোৱা, ইয়াত যাবা, লকটো খুলি ল'বা আৰু গুগল পে'টো অন কৰিবা। ইয়াত দেখিছা নহয়, এইটো নম্বৰটো টিপিবা আৰু পিনটো মাৰি দিবা, ৰিচাৰ্জ হৈ যাব। এইটো কোনো কি ডাঙৰ কথা, লোৱা। তই ইমান স্পীডত ক'লি, মই একো বুজিয়ে নাপালোঁ। আৰু তই কৈছিলি মোবাইল লওঁতে মোক সকলোখিনি শিকাই দিম বুলি। আৰে মা, মই সময় পালে তোমাক শিকাই দিম আৰু মোৰ অফিচলৈ দেৰি হৈছে, মই যাম। ফোনটো লওঁতে দেখোন শিকাই দিম বুলি কৈছিলে, কিন্তু এতিয়া দেখোন শিকাই নিদিয়ে। মাদাৰ্ছ ডে কি এদিনৰ কাৰণে আহে নেকি? নালাগে শিকাবলৈ, মই চব নিজে শিকি ল'ম। মাক মোবাইলটো লৈ দিলা, শিকাই দিম বুলি ক'লা, এতিয়া কিয় শিকাই নিদিয়া মাক? আৰে শিকাই দি কি লাভ আছে? আৰু মায়ে জানো শিকাই দিলেও বুজি পাব? এইবোৰ বাদ দে, আজি কি বনালা? তুমি ভাল পোৱা পোলাও বনাম। পিছে আজি তুমিতো ঘৰতে আছা, আজি তুমিয়ে বনোৱা। মই আকৌ কেনেকৈ খানা বনাম? তুমি কি এদিন মোৰ কাৰণে বনাব নোৱাৰা? মইতো সদায় বনাই আছোচোন তোমালোকৰ কাৰণে। আৰে মই বনাম, কিন্তু মইতো বনাব নাজানো, মোক কোনে শিকাব? সেইটোৱে কথাটো, তুমিতো এতিয়া লাহে লাহেহে শিকিবা। ঠিক তেনেকৈ মায়েও লাহে লাহে শিকিব। তুমি জানানে, তুমি এজন ভাল স্বামী, কিন্তু তুমি এজন ভাল পুত্ৰ হ'ব পৰা নাই। আজিলৈকে মাৰ লগত কেতিয়াবা সময় পাইছানে? ভালকৈ বহিছানে মাৰ লগত? আৰু মায়ে অকণমান সময় তোমাৰ লগত সময় কটাব বিচাৰে, তুমি যাতে মাৰ লগত বহি কথা পাতা। মাৰ সেইটো মোবাইলটো শিকোৱা এটা বাহানাহে। মোবাইলটো শিকাৰ জৰিয়তে যাতে তোমাৰ লগত অকণমান সময় বহিব পাৰে, সেইকাৰণে মায়ে মোবাইলটো শিকিব বিচাৰিছে। তুমি কি ক'ব বিচাৰিছা মই বুজি পাওঁ। মা দিয়া, আজি মই তোমাক মোবাইল শিকাই দিম।